खुलुमबाय स्टुडियाव आंखिलि ब्रह्म नेशनल स्पेस डे हाबाफारि लानायजों लोगोसे क'क्राझार प्लेनेटरियामखौ रिअपेनिं खालामनाय हाबाफारि लादों। BTC Museum and Archaeology Department क'क्राझार प्लेनेटरियाम आर्यभट्ट साइन्स सेन्टार क'क्राझारनि बानजायनायाव आरो आसाम साइन्स टेक्न'लजि एन्ड इनभाइरनमेन्ट काउन्सिलनि हेफाजाबजों दिनै क'क्राझार सहरनि साखाथि दिमोलगावआव थानाय प्लेनेटरियामनि कनफारेन्स हलाव मोनसे जर'खा हाबाफारिजों प्लेनेटरियामखौ रिअपेनिं खालामनाय हाबाफारि लादों। बे हाबाफारियाव MLA लरेन्स इस्लारिया बाहागो लानानै प्लेनेटरियामखौ बेखेवना होयो। थांनाय 2020 मायथाइयावनो क'क्राझार प्लेनेटरियाम बेखेवदोंमोन, नाथाय माखासे जेंनाफोरनि थाखाय क'क्राझार प्लेनेटरियामखौ सालायनो हाया जानानै दंमोन। नाथाय आथिखाल बिटिआर सरकारनि मददजों दिनै फिन प्लेनेटरियाम बेखेवनानै होबाय। আজি क'क्राझाराव থকা যি প্লেনেটৰিয়াম আজি পুনৰ মুকলি কৰি দিয়া হ'ল। 2009 চনতে এই প্লেনেটৰিয়ামটো স্থাপন কৰা হৈছিল আৰু আজিৰ পৰা আমাৰ কোকৰাঝাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যে প্লেনেটৰিয়াম দেখাৰ যি সুবিধা এই সুবিধাটো হ'ল। আগতে ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হৈছিল গুৱাহাটীত, সকলো ছাত্ৰ-ছাত্ৰী যাব পৰা নাছিলে, কিন্তু কোকৰাঝাৰতে থকা হেতুকে এইবাৰ আমাৰ স্কুলীয়া কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে প্লেনেটৰিয়াম চোৱাৰ এটা সুবিধা হ'ব আৰু ইয়াৰ যোগেদি বিজ্ঞানৰ প্ৰতি যি আগ্ৰহ এই আগ্ৰহটো বাঢ়িব বুলি আমি আশা কৰোঁ। কাৰণ যিসকল স্কুলীয়া ছাত্ৰ-ছাত্ৰী তেওঁলোকক যদি সায়েন্সৰ প্ৰতি তেওঁলোকক যদি আমি প্ৰেৰণা এটা যেন যোগাব পাৰোঁ, তেওঁলোকক সায়েন্সৰ প্ৰতি যেন আকৃষ্ট কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমাক এই প্লেনেটৰিয়ামে সহায় কৰিব বুলি আমি আশাবাদী। গতিকে এতিয়াৰ পৰা ইয়াত স্কুল আমাৰ যিবিলাক আছে কলেজ সায়েন্স ষ্টুডেণ্টছ বা কলেজৰ যিসকল স্কুলৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক শিক্ষাগুৰুসকলে ইয়াতে লৈ আহক, যেন তেওঁলোকে সৌৰজগত কি বস্তু যাতে সেইবিলাক তেওঁলোকে বুজি পায় আৰু সায়েন্সৰ প্ৰতি যেন আকৃষ্ট হয়, সেইটোকে আমি আশা কৰিছোঁ। ব্যৱস্থা মানে আমাৰ প্লেনেটৰিয়াম যেনেকৈ নৰ্মেল শ্ব' যেনেকৈ হয় সেইটোৱে থাকিব। আমাৰ 11:30 বজাত আমি ষ্টাৰ্ট কৰিম শ্ব'টো ডেইলি। তাৰপিছত আৰু 3টা শ্ব' থাকিব লাগে, সময়টো মিলাই আমি চাম। আমি ভাবিছোঁ 11:30 পৰা ষ্টাৰ্ট কৰিম বুলি। তো হাফ এন আৱাৰ এটা শ্ব' থাকে, এইটো 3টা যদি আমি চলাব পাৰোঁ, মাজত এটা এটা গেপ দিব লাগিব অলপ অলপ। সেই আৰু টিকেটটো আমাৰ এতিয়া মেনুৱেল চলিব। পুৰণা টিকেট আমি আগতে মানে যেতিয়া অপেনিং কৰিছিলোঁ তেতিয়া প্ৰিণ্ট কৰি ৰাখিছিলোঁ, ৰেডি কৰি ৰাখিছিলোঁ। এইটো 30 টকীয়াকৈ আছে নৰ্মেল, আৰু ষ্টুডেণ্টৰ কাৰণে 15 ৰুপিজ। যেহেতু মাজত 4 বছৰ ধৰি বন্ধ কৰিছিলে, এইটো এটা মানে লং ষ্ট্ৰাগল বুলি ক'ব লাগিব। 4 বছৰ আমি চলাব নোৱাৰিলোঁ। অপেনিং কৰাৰ পিছতে আমাৰ টেকনিকেল ইছ্যুছৰ কাৰণে আমি সেইটো চলাব নোৱাৰিলোঁ। এটাৰ পিছত এইটো কেইবাটাও মেচিন আছে, এটাই মেচিন দি নচলে বস্তুটো। সেইকাৰণে মানে এটা ভাল কৰি দিলে আকৌ কিবা এটা ওলাই, তেনেকুৱা ধৰণৰ মানে বহুত প্ৰব্লেম আমাৰ হৈ গ'ল। সেইটোৱে মই মানে ষ্ট্ৰাগল বুলি ভাবোঁ। আৰু এই 4 বছৰ বহুত ষ্ট্ৰাগল আমি কৰিলোঁ। এতিয়া চৰকাৰ আমাৰ BTC চৰকাৰৰ পৰা অলপ মই ফাণ্ড এটা ৰিকুৱেষ্ট কৰি পেলাই পালোঁ। তেওঁলোকে ফাণ্ড প্ৰভাইড কৰাৰ কাৰণে মই প্ৰজেক্টৰ এটা মানে ৰেডি কৰিব পাৰিলোঁ। আৰু সেইটোৱে এতিয়া আমি আশা কৰিছোঁ এইটো প্ৰজেক্টৰ আৰু লাষ্টিং কৰে। আৰু मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा? जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं, अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां। ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार। जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं, अब्ला नोंथाङा रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन। मंगलदै सेनं बामुनपारा दरंआव थानाय रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन। नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन।
गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन।